इस वीडियो को लाइक करें, हमारे चैनल को सब्सक्राइब कर बेल आइकन जरूर प्रेस करें हमारी न्यू वीडियो। এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি? মই ইমান অসমীয়া বুজি নাপাওঁ মই অসমীয়া ক'বলৈ বৰ অলপ প্ৰব্লেম হয়। মই ইমান অসমীয়া ক'ব নাজানো। শিৱৰাত্ৰিৰ পিছদিনাই হ'ল আকৌ মেট্ৰিক পৰীক্ষা। মেট্ৰিকৰ আছে আকৌ সায়েন্স। চাওঁ ল'ৰা আৰু ছোৱালীৰ ৰিয়েকশ্যন পৰীক্ষা দিয়াৰ পিছত কেনেকুৱা হয়। ছোৱালীৰ ৰিয়েকশ্যন ঐ শুনা সায়েন্সৰ পৰীক্ষা যে বহুত বেয়া হ'ল আৰু ইমান টান প্ৰশ্ন কাটিছে নহয়। তোক যে মাতি আছিলো তই নামাতিলি, একদম ইমান বেয়া পাই তই। মই যে এটাও লিখিব নোৱাৰিলো। মোৰ পৰীক্ষা ফেলে কৰিম কি জানি এইবাৰ। আমাৰ ল'ৰাবোৰৰ ৰিয়েকশ্যন ঐ পৰীক্ষা বেয়া হ'ল বে, আকৌ দিম পৰীক্ষাহে। বাবা খাই প্ৰশ্ন কাটিছিলে কেলা মাষ্টৰে শিৱৰাত্ৰিৰ পিছদিনা, গম পাই গৈছো। কি হৈছি মোৰ আপা কিয় দেখোন ঘৰত সুৰকে ৰাখছা? বাইপে যে কি হেন পাই সদনে খাচলা তুহাক মই কচু কাটন দিম, এই ফুলেশ্বৰীক চিনি বনাই কচু কাটন দিম, এই গাঁৱতে তুহাক মই 10 দিনত খেদি পঠাম। কি হেন পাইছা? মোৰ আপাটো তুন সুৰকে ৰাখা সদায় মই সহ্য কৰি থাকো। তুহাক মই যদি উলিয়াই খেদব নোৱাৰো এই গাঁৱতে মোৰ নাম কাটি ফেলবি তুহুন। কি হেন পাইছা এই ফুলেশ্বৰী? ফলকান্তে উলিয়াই দি মোৰ আপা। কাৰ ঘৰত ইমান গৰম কথা কৈছা? কাৰ ঘৰত গৰম? চক মই কাটি ফেলাম, কচু কাটন দিম, এডলাও কৰবা নৰা মোক, এডলাও কৰবা নৰা, আকৌ ডাল কৰবা নৰা। তইও মোক আকৌ কৰবা নৰা। অ এথেয়া জপলা অ এথেয়া দাদা মোক সৰুৰ পৰা চবে কৈ আছিল মই ডাঙৰ হলে ডক্তৰ নিয়ম মোৰ বোলে কুস্তিতো লিখা আছিল। কিন্তু কেনকে হম, মই পঢ়াত ইমান গাধা, তাতে আৰু মই আৰ্টছ লৈছো, ডক্তৰ নি কেনকে হম মই? প্ৰমিলা বন্ধনৰ মিটিঙত বন্ধনৰ মিটিঙত কহৰ ফে যাবি বাই বন্ধনৰ মিটিঙত আইছলো না টপা বুঢ়াটোৰ লগত বিয়া হৈ ইটা হিয়াৰ লগত ইনকে মই বাচন মাজি খাবা লগা হৈছি দে বাই। বন্ধনৰ মিটিঙত যাবি নম্ৰে অহি গজমুৰাই ইটা জানছা না? মোৰ জীৱনটো হি খালাৰ হি গজমুৰাই। নিজৰ টপাটোৰ আগডালৰ চুলি নাইয়ে, মোৰ চুলি গেটলা হি নহক লাগে বাই, জানছা না? মই কেৰা তুমি কেৰা? মই কি কেৰা? তুমি কেৰা? কি মোক কেৰা দেখিলে? তুমি কেৰা? হেডেই তো হইছ করছি। চকুটো তা দেখা নাই নেকি? মই কেৰা নেকি? এ তেরি, তুমি কেৰা না, আমি কইছি তুমি কেৰা। তই কেৰা? তোর মারে কেরা? তোর বাপেরে কেরা? সদ্য গুস্তি কেরা? তেরির যে কিছুই বুঝে না, কি ঝামেলায় পড়লাম একটা। इंग्लिशे কইলে বুঝবো কি জানি। হু আর ইউ? हेलो गूगल, सलमान खान और करण जौहर कौन है? सलमान खान और करण जौहर दोनों मादरचोद हैं जो छक्के के प्रजाति में आता है। দেখিলো যে তোমাক